নমস্কাৰ বন্ধুসকল, মই ৰবিউল ইছলাম। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এনেকুৱা এটা নতুন বিষয় লৈ আলোচনা কৰিম যেটো আপোনালোকে বহুতে নাজানে চাগে। বন্ধুসকল, সেইটো হৈছে আপোনাৰ মোবাইলটো ক'ৰবাত আপুনি ৰাখি গ'লে অথবা ভুলি থৈ আহিলে বা কোনোবাই চুৰ কৰি লৈ গ'লে আপোনাৰ মোবাইলটোৰ যদি লক খুলিব খোজে তেওঁৰ ফটো আপোনাৰ ইমেইলত সেন্ড কৰি দিব। সো আপুনি চাব পাৰিব আপোনাৰ মোবাইলটো এতিয়া কাৰ হাতত আছে, কোনে ইউজ কৰি আছে। তো ৰং পেটাৰ্ন ডালাৰ লগে লগে আপোনাৰ মোবাইল যেনে ইউজ কৰিব তেওঁৰ ফটো আপোনাৰ ইমেইলত পঠাই দিব। তো বন্ধুসকল, এইটো কৰিবৰ কাৰণে কি কৰিব লাগিব ব্লগ আগবাঢ়ো। কাৰণ আপোনাৰ প্ৰথমতে প্লে ষ্টৰত যাব লাগিব। প্লে ষ্টৰত যোৱাৰ পিছত আপুনি ইয়াত সাৰ্চ কৰিব লাগিব লক ৱাচ, LOCKW। এই ওপৰত আহি যাব লক ৱাচ টিপ চাৰ্টাৰ চাৰ এনেকুৱা আহিব। ঠিক আছে বন্ধুসকল, এইটো আপুনি যেতিয়া ক্লিক কৰি দিব এইটো ইনষ্টল কৰি ল'ব। এটা সৰু এপ্লিকেশ্যন 218 KB। ঠিক আছে বন্ধুসকল, ইনষ্টল হোৱাৰ পিছত আপোনালোকৰ কিছুমান পাৰমিশ্যন দিব লাগিব। চাব পাৰে ইনষ্টল হৈছে। ঠিক আছে বন্ধুসকল, ইনষ্টল হৈ আছে। বহুত ভাল এপ এইটো, মই ইউজ কৰিছোঁ বন্ধুসকল। ডাইৰেক্ট পুৰা ডিটেইলছ ফটো আপোনাৰ ইমেইলত পঠাই দিয়ে। সো বন্ধুসকল, আপোনালোকে চাব পাৰে এইটো ইনষ্টল হৈ গৈছে। ঠিক আছে বন্ধুসকল, মই ওপেন কৰি আপোনাক দেখাই দি আছোঁ কি সেটিং অন কৰিব লাগিব, কেনেকৈ এইটো ফটো কেপচাৰ কৰে। এইটো আপোনালোকে সেন্ড এলাৰ্ট ইমেইল এইটো অ'কে কৰি দিব, পাৰমিশ্যন দি দিব। ঠিক আছে, ইয়াত এক্টিভেট দিছ ডিভাইচ এডমিন এপ ইয়াত ক্লিক কৰিব। পিছত এইটো নেক্সট ষ্টেপ অলপ সময় লয় বন্ধুসকল, যিহেতু আপোনাৰ মোবাইলটোৰ বিষয়ে সব ডিটেইলছ কৈ দিয়ে, সেইকাৰণে অলপ সময় লয়। সো বহুত ভাল এপ এইটো বন্ধুসকল, মই ইউজ কৰিছোঁ, যাৰ বাবে আপোনালোকক ৰিকমেণ্ডেড কৰি আছোঁ। একচেপ্ট। ঠিক আছে বন্ধুসকল, এইটো এলাউ কৰি দিব। এলাউ। এতিয়া আপুনি ইমেইল দি দিব আপোনাৰ যিটো ইমেইলত ফটো মানে বেলেগে যদি ইউজ কৰে আপোনাৰ সেই ফটোটো আপোনাৰ মোবাইলত পঠাই দিব। ঠিক আছে, মই এইটো ইমেইল এড কৰি দিছোঁ। ইমেইল এড হৈ গৈছে বন্ধুসকল। এতিয়া আপোনালোকে চাব পাৰে, মই এতিয়া মিনিমাইজ কৰিছোঁ। এতিয়া এবাৰ ৰং পিন ডালিম, কি হয় চাওঁ চাগে। চাওক, মই এইটো ৰং পিন ডালিলোঁ, নাই খোলা। এবাৰ ডালিলে হ'ল বন্ধু। ঠিক আছে বন্ধুসকল, এতিয়া শুদ্ধ পিন ডালিম। ঠিক আছে, এইটো আহিছে বন্ধুসকল। আপোনালোকে চাব পাৰে, ইয়াত মই ইমেইলত যাই আছোঁ। ইমেইলত যোৱাৰ পিছত এইটো এটা চাওক, লক ৱাচ এলাৰ্ট নাম এটা আহিছে। এইটো আপুনি চাওক, পুৰা ফটো সহকাৰে পঠাই দিছে ইমেইলত, কোনে আপোনাৰ মোবাইলটো লক খুলিবলৈ চেষ্টা কৰিছে। সো এইটো আপুনি চাব পাৰে, ইয়াত দ্ৰাঘিমাংশ আহিছে, লংটিটিউড, একুৰেচি, কিমান দূৰৰ পৰা কি কৰি আছে, পুৰা আপোনাৰ ইয়াত পুৰা ডিটেইলছ বন্ধুসকল, ইয়াত পুৰা ডিটেইলছ আহি গৈছে। ঠিক আছে বন্ধুসকল, এই এপটো বহুত ভাল, মই মানে চলাই আছোঁ বহুত দিন ধৰি। আপোনালোকে চলাই চাব পাৰে চাগে। বন্ধুসকল, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই যায়। থেংকছ ফৰ ৱাচিং। জয় আই অসম। ধন্যবাদ।